নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এজকে তোমালোক সকলোকে এছএছ পঢ়াশালীলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'খনত আলোচনা কৰিম তোমালোকৰ পঞ্চম শ্ৰেণীৰ অৰ্থাৎ নতুন গণিত পাঠ্যপুথিখনৰ আমাৰ এটা নতুন লেসনৰ বিষয়ে আজি আমি আলোচনা কৰিম। লেসন হৈছে 4 এ। এইটোৰ বিষয়ে আজি আমি থুলমূলকৈ এটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা আৰু যদি লগতে কিবা বুজি নোপোৱা তোমালোকে মোক কমেণ্টত জনাই দিবা আৰু যদি মোৰ কিবা ভুল ত্ৰুটি হৈ থাকে সেইটোও মোক কমেণ্টত জনাই দিবা। যিয়ে নহওক দীঘলীয়া নকৰোঁ। আজিৰ আমাৰ সাধাৰণ উৎপাদক আৰু গুণিতক যিটো চতুৰ্থ অধ্যায় সেইটোৰ বিষয়ে আজি আমি ইয়াত অলপ ধাৰণা ল'ম আৰু মই তোমাক দুটাকৈ মেথ বুজাই দিম আৰু বাকী দুটা তিনিটা যিকেইটা থাকে তোমালোকে নিজে কৰি চাবা আৰু যদি নোৱাৰা তেহে মোক কমেণ্টত জনাই দিবা। মই নতুন আকৌ এখন ভিডিঅ' লৈ আহিম। যিয়ে নহওক আমাৰ প্ৰথমটো কুৱেশ্যনটো আছে তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদকবোৰ লিখা। মই দুটা লৈছোঁ, এটা সৰু লৈছোঁ অৰ্থাৎ এ নম্বৰটো 27 আৰু ডি নম্বৰটো লৈছোঁ আমি 1225। এটা সৰু লৈছোঁ, এটা ডাঙৰ লৈছোঁ। যিয়ে নহওক আমাক এটা বেছিক নলেজ থাকিলে হ'ল যে আমাৰ যেহেতু 27 আছে, 27 আমি কি পূৰণ কৰিলে অৰ্থাৎ কিমানে পূৰণ কৰিলে আমি সেই সংখ্যাটো পাওঁ, সেই সংখ্যাটোকে মৌলিক উৎপাদক বুলি কোৱা হয়। যেনেকৈ ধৰা আমি যদি ফাৰ্ষ্ট ধৰোঁ 27, আমাৰ যিহেতু 27ক আমি যদি কি কৰোঁ, আমি উৎপাদক যদি বাহিৰ কৰোঁ তেনেহ'লে আমাৰ প্ৰথমটো আমাৰ একেৰে যাব অৰ্থাৎ 27 গুণে আমাৰ কি হ'ব, আমাৰ 27 হ'ব। এইটো আমাৰ একবাৰে যাব। এতিয়া আমি 2ৰে চাম যে আমাৰ 2ৰে 27ৰ যায় নে নাযায়। আমি 2ৰ নেওতা পৰি চাম, যদি নাযায় তেনেহ'লে সেইটো নাই। তাৰপিছত আমি যিটো তোমালোকে নোৱাৰিবা অৰ্থাৎ তোমালোকে নোৱাৰা তেতিয়া তোমালোকে 27 দি 2ৰে এইটোক হৰণ কৰি চাবা অৰ্থাৎ 2 1 গুণ 2, তাৰপিছত 7টো নামিল 2 3 গুণে 6 অৰ্থাৎ 1 বাকী থাকে অৰ্থাৎ আমাৰ 2ৰে নাযায়। আমি যদি 3ৰে চাওঁ তেনেহ'লে আমাৰ 3ৰে যাব 3 9 গুণে 27। এতিয়া আমি আকৌ চিন্তা কৰিম যে 4ৰে আমাৰ যায় নে নাযায়। আমি 4 6 গুণে 24, 4 7 গুণে আমাৰ 28 হ'ব। আমি 5ৰে চাম 5 5 গুণ 25 হ'ব আমাৰ। আমি 6ৰে চাম 6 5 গুণে আমাৰ 30 হ'ব অৰ্থাৎ 6 4 গুণে আমাৰ 24 হ'ব। তাৰপিছত আমি 7ৰে যেতিয়া চাম আমাৰ 7ৰেও নাযাব অৰ্থাৎ 7 যদি আমি চাওঁ 3 7 গুণে আমাৰ 21 হ'ব আৰু 7 4 গুণে আমাৰ 28 হ'ব। তাৰপিছত আমি 7ৰে নাযাব 8ৰে নাযাব, আমাৰ ডাইৰেক্ট 9ৰে যাব কাৰণ 3 9 গুণে 27 আছিলে। এতিয়া আমাৰ হ'ব 9 পূৰণ 3 অৰ্থাৎ 9 3 গুণে আমাৰ কিমান হ'ব 27 হ'ব। আৰু এনেকৈ তোমালোকে বাকীবোৰ চাবা যে আৰু আমাৰ 10ৰে 11ৰে যায় নে নাযায়, যিকেইটা আমাৰ 27ৰ ভিতৰতে পৰিব। অৰ্থাৎ 1ৰ পৰা ষ্টাৰ্ট কৰি 27 লৈকে তোমালোকে চাব পাৰা। সকলোবিলাক নাযাব, কেইটামানহে যায়, জাষ্ট এটা এক্সাম্পল। এনেকৈ আমি যেতিয়া এতিয়া চাবা যে আমাৰ কোনটোৰে গ'ল অৰ্থাৎ আমাৰ 1ৰে গ'ল, 3ৰে গ'ল, তাৰপিছত 9ৰে গ'ল আৰু 27ৰে গ'ল অৰ্থাৎ লাষ্টত এইটোও দিব পাৰা 27 গুণ 1 গুণে আমাৰ হ'ব 27। এতিয়া আমি লিখিম যে এতেকে 27ৰ মৌলিক উৎপাদকবোৰ হ'ল। এতিয়া আমি লিখিম অৰ্থাৎ এটা আমাৰ গৈছিল 1ৰে, এটা আমাৰ 3ৰে, এটা 9ৰে আৰু এটা আমাৰ 27ৰে। এই কটাৰে আমাৰ যায় যিহেতু এইটোৱে হ'ব 27ৰ
মৌলিক উৎপাদক অৰ্থাৎ 27ৰ উৎপাদক। এতিয়া আমি ডি নম্বৰটো চাম। ডি নম্বৰটো আলোচনা কৰিম। ইয়াত তোমালোকে কেনেকৈ কৰিবা, যিহেতু এইটো এটা ডাঙৰ সংখ্যা হয়। এতিয়া আমি ডি নম্বৰটো আলোচনা কৰিম, অৰ্থাৎ 1 2 2 5। এতিয়া তোমালোকে সকলোৱে জানাই যে প্ৰথমটো আমাৰ একেৰে যাবই, অৰ্থাৎ 1 × 1 2 2 5। এতিয়া আমাৰ লাগিল লেঠা। এতিয়া আমাক উলিয়াব লাগিব, যিহেতু আমি 2ৰ নেওতা যদি পঢ়োঁ, আমিতো অকল 2 10 × 20 বুলি জানিম বা 100লৈকে ক'ব পাৰিম বা তাতকৈ অলপ বেছি ক'ব পাৰিম, কিন্তু ইমানখিনি হয়তো ক'ব নোৱাৰিম, আমাৰ বহুত সময় লাগি যাব, টান হ'ব। তেতিয়া তোমালোকে কি কৰিবা, এইটোক 2ৰে হৰণ কৰি চাবা, অৰ্থাৎ আমাৰ 1টো নাযাব, 2ক গ'লে আমাৰ 2 6 গুণে আমাৰ হ'ব 12, 2টো নামিল, 2 1 গুণে আমাৰ হ'ব 2, তাৰপিছত 5টো নামিল, 2 2 গুণে আমাৰ 4, অৰ্থাৎ 1 বাকী থাকিব, অৰ্থাৎ আমাৰ 2ৰে নেযাব। এনেকৈ আকৌ তোমালোকে 3ৰে চাবা, তাহলে যাব আমাৰ। এতিয়া আমি 5ৰে চাম, অৰ্থাৎ 5 2 গুণে আমাৰ 10 হ'ব, 2 আহিল, অৰ্থাৎ 12ৰ পৰা 10 গ'লে 2। এতিয়া আমি এটা নমাই ল'ম। তেতিয়া এটা নমাই ল'ম আমি 4 5 গুণে আমাৰ হ'ব 20, তাৰপিছত আকৌ 2 থাকিল, তাৰপিছত 5টো আমাৰ নামিল, 5 5 গুণে আমাৰ হ'ব 25, অৰ্থাৎ আমাৰ হ'ব 5 × 2 4 5। এতিয়া আমি চাম যে 6ৰে আমাৰ যাব নে, অৰ্থাৎ আমাৰ 4 6 গুণে আমাৰ হ'ব 24, অৰ্থাৎ আমাৰ নেযাব। এতিয়া আমি আকৌ 7ৰে চাম, হ'ব 37, 4 5 7 35, অৰ্থাৎ আমাৰ এইটোৰ নাযাব। এনেকৈ তোমালোকে হৰণ কৰি কৰি আগুৱাই গৈ থাকিবা। এতিয়া আমি চাম 8ৰে, 8 নামিল, আমাৰ এইটোও নাযাব। এনেকৈ তোমালোকে আগুৱাই গৈ গৈ থাকিবা। এটা হ'ব আমাৰ 1 2 2 5 × 1। তোমালোকে ঘৰত ট্ৰাই কৰি চাবা, যদি যায় মোক কমেণ্টত জনাই দিবা। তাৰপিছত আমি আকৌ লিখিম 2 5ৰ মৌলিক উৎপাদকবোৰ হ'ল এটা। এতিয়া আমাৰ এইটো গ'ল, এতিয়া আমাৰ মৌলিক উৎপাদক। এতিয়া আমি 2 নম্বৰটো চাম যে 2 নম্বৰত কি আছে। 2 নম্বৰত আছে যে তলৰ সংখ্যাবোৰৰ সাধাৰণ উৎপাদকবোৰ উলিওৱা, অৰ্থাৎ আমাৰ এইটো আছিল অকল উৎপাদক, অৰ্থাৎ মৌলিক উৎপাদক। এতিয়া আমাক বাহিৰ কৰিবলৈ দিছে সাধাৰণ উৎপাদক। আমাৰ এতিয়া 2টাকৈ সংখ্যা থাকিব আৰু সেই 2টা সংখ্যাৰ মাজৰ পৰা আমাৰ সাধাৰণ উৎপাদকটো বাহিৰ কৰিব লাগিব। এতিয়া আমি 2 নম্বৰটো চাম, 20। এই 2টা মই তোমাক কৰি দেখুৱাম আৰু বাকীবিলাক তোমালোকে ঘৰত চেষ্টা কৰি চাবা। এতিয়া আমাৰ প্ৰথমটো আমাৰ আছে 48 আৰু 54। সেম তেনেকৈ তোমালোকক ফাৰ্ষ্ট উৎপাদকবোৰ বাহিৰ কৰিব লাগিব, অৰ্থাৎ তোমালোকে লিখিবা 48, ইয়াত হ'ব প্ৰথমটো হ'ব এবাৰত যাবই 48। এতিয়া তোমালোকে 2ৰে চাবা যে 2ৰে আমাৰ যাবনে নেযাব, অৰ্থাৎ আমাৰ হ'ব 2 2 গুণে 4, 2 4 গুণে 8, অৰ্থাৎ 24। 2 2 গুণে আমাৰ হ'ব 4 আৰু 2 4 গুণে আমাৰ হ'ব 8। এতিয়া 3ৰে চাবা যে 3ৰে যাবনে নেযাব 48ক। যদি তোমালোকে যদি নেওতা পোৱা তেনেহ'লে নেওতাটো পঢ়ি চাবা, আৰু যিসকল নপোৱা যিসকলে এনেকৈ বাহিৰ কৰি ল'বা, অৰ্থাৎ প্ৰথমত এবাৰ যাব 3, 1 নামিব 18 হ'ব, তাৰপিছত আমাৰ হ'ব 3 6 গুণে আমাৰ হ'ব 18, অৰ্থাৎ 3 × 16। তাৰপিছত নেক্সট 4ৰে চাবা,
4 1 গুণে 4 8 নামিল 4 2 গুণে আমার হব 8 অর্থাৎ 4 নামতা পড়লে আমার কিমান হব 4 12 গুণে আমার কিমান হব 48 এতিয়া এনেকে নেক্সট চাবা আমার 5 রে যাব নে যাব অর্থাৎ যেহেতু 5 10 গুণে আমার 50 হয় 5 9 গুণে আমার কিমান হব 45 হব অর্থাৎ আমার নে যাব তার পিছত 6 রে পড়ি চাবা 6 এর নেওতা পড়ি চাবা 6 6 36 6 7 গুণে আমার হব 42 6 8 গুণে আমার হব 48 অর্থাৎ 6 8 গুণে আমার হব 48 তার পিছত আমি আকৌ পড়িছাম 7 রে আমার নে যাব তার পিছত আমার 8 রে আকৌ আমার যাব 8 পূরণ 6 তার পিছত আমার 9 রে নে যাব 10 রে নে যাব আকৌ আমার 12 রে যাব অর্থাৎ 12 ইনটু 4 তার পিছত আকৌ 13 না যাব 14 না যাব আকৌ 16 রে যাব 16 ইনটু 3 তার পিছত আকৌ আমার 24 রে যাব 24 ইনটু 2 তার পিছত সেই সংখ্যাটোৰে অর্থাৎ 48 ইনটু 1 আমার এইকেইটা সংখ্যাৰে আমার যাব এতিয়া লিখিবা এতিয়া তোমালোকে লিখিবা যে কিহেৰে আমার গৈছিল এটা 1 4 48 সেম তেনে গইয়া তোমালোকক এতিয়া 54 টো বাহিৰ কৰিব লাগিব আকৌ সেম 1 ৰে ফার্স্ট তার পিছত আমি 2 ৰে চাম হৰণ কৰি 2 2 গুণে আমার হব 4 14 2 7 গুণে আমার হব 14 অর্থাৎ 2 ইনটু 27 এতিয়া আকৌ 3 ৰে চাম 3 1 গুণে 3 24 3 8 গুণে আমার হব 24 অর্থাৎ 3 ইনটু 18 এতিয়া আকৌ 4 রে চাম এবার 14 আমার এটু নে যাব আমি যদি 5 রে চাও 5 10 গুণে আমার হব 50 5 11 গুণে আমার হব 55 এইটোৱে আমার নে যাব তার পিছত আমার যাব 6 ইনটু 9 6 9 গুণে আমার হব 54 এতিয়া আমি আমার 8 রে নে যাব আকৌ আমার 9 রে যাব 9 ইনটু 6 তার পিছত ভাবি লোৱা যে বাকিবোৰ আমাৰ নে যাব কাৰণ যেহেতু এই সংখ্যাবোৰৰ লগত যেতিয়া মিল আহি যাব তেতিয়া ভাবিবা যে আৰু বাকি গোটাৰ মাজৰে আমাৰ না যায় তেতিয়া আমি এতিয়া লিখিম আমাৰ 9 ৰে গল তাৰ পিছত আমাৰ 18 ৰে যাব এইবোৰ ওলটাই দিলে হল তাৰ পিছত 27 ইনটু 2 তাৰ পিছত আমাৰ হ'ব 54 ইনটু 1 অৰ্থাৎ আমাৰ 27 দুই গুণে আমাৰ একে হ'ব আৰু 2 27 গুণে আমাৰ একে হ'ব এতিয়া তোমালোকক লিখিব লাগিব 54 ইয়াতে কিন্তু আমাৰ অঙ্কটো এতিয়া কিন্তু শেষ পোৱা নাই এতিয়াহে আমাৰ মেইন আমাৰ অঙ্ক যেটো আমাক সুধিছে বা যেটো আমাক কৈছে বা যেটো কৰিবলৈ গৈছে সেইটোহে এতিয়া আহিব অৰ্থাৎ আমাক কি কৈছে আমাক কৈছে যে সাধাৰণ উৎপাদক বৰ উলিওয়া অৰ্থাৎ এইবোৰ আমাৰ অকল উৎপাদক বাহিৰ হল এতিয়া আমি সাধাৰণ উৎপাদক বৰ বাহিৰ কৰিম এতিয়া আমি অলপখিনি মুছি দিব লাগিব নহলে আমাৰ ঠাই নহব ইমান লগে তোমালোকে নোট কৰি ৰাখিবা তাৰ পিছত এতিয়া আমাৰ আহিব মেইন পইণ্টটো এতিয়া আমি লিখিম অৰ্থাৎ আমাক এতিয়া সেই উৎপাদক বৰে লিখিব লাগিব যিবোৰ আমাৰ দুটা সংখ্যাৰ মাজতে আমাৰ কমন আছিল অৰ্থাৎ এটা আমাৰ একেৰে গৈছিল অৰ্থাৎ 48 আমাৰ একেৰে গৈছিল আৰু 54 টো আমাৰ একেৰে গৈছিল অৰ্থাৎ আমাৰ 3 ৰ দুটাই গৈছিল অৰ্থাৎ যেটো পৰস্পৰে আমাৰ গৈছিল সেইটোৱে আমাৰ হ'ব সাধাৰণ উৎপাদক যিবোৰ আমাৰ উমৈহতীয়া উৎপাদক বৰ আছিল সিহঁতকে আমি কি বুলি কম সাধাৰণ উৎপাদক অৰ্থাৎ আমাৰ একেৰেও দুটাৰে গৈছিল অৰ্থাৎ দুয়োটাতে গৈছিল 48 আৰু 54 দুইৰো আমাৰ যায়
কাৰণ 2 24 গুণে আমাৰ আছিল 48 আৰু 2 27 গুণে আমাৰ আছিল 54 আৰু 3 গুণে আমাৰ আছিল 3 12 48 আৰু 3 18 গুণে আমাৰ আছিল 54 তাৰ পিছত আমাৰ কোনটো সংখ্যা কমন আছিল হেতু ইয়াত লিখি দিম অৰ্থাৎ এনেকে তোমালোকক লিখিব লাগিব যে আমাৰ কোন দুটাৰ মাজত উমৈহতীয়া উৎপাদকবোৰ কোনবোৰ সেইবোৰে আমাৰ হ'ব আমাৰ সাধাৰণ উৎপাদক এতিয়া আমি এইটো অংক কৰি চাম অৰ্থাৎ ইয়াত তিনিটা আছে আমি তিনিটা কেনেকৈ কৰিম অৰ্থাৎ প্ৰথমটো হ'ব 12 অৰ্থাৎ এইটো এবাৰ তাৰ পিছতটো আমাৰ ইয়াত আমি সিৰিয়েলে লিখি যাম নহলে ঠাই নহয় এতিয়া আমাৰ 2 ৰে যাব 2 * 6 তাৰ পিছত 3 ৰে আমাৰ হ'ব 3 4 * 12 তাৰ পিছত আমাৰ 4 ৰে যাব 4 3 * 12 তাৰ পিছত আমাৰ 5 ৰে নাযায় আমাৰ 6 ৰে যাব 6 * 2 তাৰ পিছত 7 নাযাব 8 নাযাব 9 নাযাব ডাইৰেক্ট আমাৰ হ'ব 12 12 1 গুণে 12 অৰ্থাৎ আমাৰ 12 হ'ব এটা 1 ৰে এটা 2 ৰে এটা 3 ৰে এটা 4 ৰে এটা 6 ৰে আৰু এটা 12 ৰে এতিয়া আমি চাম 16 টো এইটো সেম আমাৰ প্ৰথমটো 1 ৰে তাৰ পিছত আমাৰ 2 ৰে 8 তাৰ পিছত আমাৰ 3 ৰে আমাৰ নে যাব 4 ৰে যাব আমাৰ 4 * 4 তাৰ পিছত 5 ৰে আমাৰ নে যাব আমাৰ 6 ৰে নে যাব 7 ৰে নে যাব 8 ৰে আমাৰ যাব আকৌ 8 * 2 তাৰ পিছত আমাৰ 9 10 এবাৰ এটাৰে নে যাব ডাইৰেক্ট আমাৰ যাব 16 ৰে ডাইৰেক্ট এইকিটা এতিয়া আৰু এটা আমাৰ আছে 20 অৰ্থাৎ প্ৰথমটো সকলোৱে জানাই আমাৰ এইটোৰে যাব তাৰ পিছত 2 10 গুণে 20 আমাৰ 3 ৰে নে যাব 4 ৰে যাব 4 5 গুণে 20 তাৰ পিছত আমাৰ 6 ৰে নে যাব 7 ৰে নে যাব 8 ৰে নে যাব আমাৰ ডাইৰেক্ট যাব 10 ৰে অৰ্থাৎ 10 * 2 তাৰ পিছত আমাৰ 11 12 এটাৰো নে যাব ডাইৰেক্ট আমাৰ যাব 20 * 1 সৰি আমাৰ ইয়াত আৰু এটাৰে যাব অৰ্থাৎ 5 * 4 এইকেইটাৰে আমাৰ যাব এতিয়া তোমালোকক লিখিব লাগিব এটা 10 আৰু এটা 20 এতিয়া আমি লিখিম এতেকে 12 16 আৰু 20 আমি সেই সংখ্যাবোৰে লিখিম যিবোৰ আমাৰ তিনিটাতে আমাৰ গৈছিল অৰ্থাৎ উমৈহতীয়া উৎপাদকবোৰ অৰ্থাৎ প্ৰথমটো আছে 1 যেটো তিনিটাতে গৈছিল তাৰ পিছত আমাৰ আছে 2 অৰ্থাৎ 1 এটা 2 এটা তাৰ পিছত 3 আমাৰ ইয়াত গৈছে কিন্তু বাকি দুটাত যোৱা নাই তাৰ পিছত আমাৰ 4 আছে আমি 4 টো লিখিম তাৰ পিছত আমাৰ ইয়াত 5 নাই ইয়াতো 5 নাই অকল ইয়াত আছে এইটো নহব তাৰ পিছত 6 ইয়াত আছে ইয়াতো নাই এইটোও নহব তাৰ পিছত 12 ইয়াত আছে ইয়াত নাই ইয়াতো নাই আৰু আমাৰ নাই অৰ্থাৎ এই তিনিটা আমাৰ হ'ব 12 16 আৰু 20 সাধাৰণ উৎপাদক অকল আমাৰ 1 2 আৰু 4 হ'ব আই থিংক তোমালোকে বুজি পাইছা মৌলিক উৎপাদক বাহিৰ কৰিব ক'ব বা অকল উৎপাদক বাহিৰ কৰিব ক'ব সেইটো আমাৰ অকল উৎপাদক কেইটা লিখিলেই হ'ব আৰু যেতিয়া দুটা দি ক'ব যে তোমালোকক সাধাৰণ উৎপাদক বাহিৰ কৰিব লাগিব তেতিয়া আমাৰ কমন বিলাক লিখিব লাগিব দুটাৰ মাজৰ পৰা আজিলৈ ইমানখিনিয়ে আৰু তোমালোকে যদি বুজিব পাৰিছা এটা লাইক কৰি দিবা আৰু যদি মোৰ কিবা ইয়াত ভুল কৰি হৈ থাকে তোমালোকে মোক কমেন্টত জনাই দিবা যে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ